বন্ধু বান্ধৱীসকল সকলোকে মোৰ বোকাহাট আছাম ব্লগ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমাৰ গাঁৱত আপোনাৰ ভাওনা আছে ৰাতিলৈ, আৰু এতিয়া মই ওলাই কৰি এপাক চাকি এগছ জ্বলাই আহোঁগৈ, যিহেতু আজি বৰসবাহ দিনত পাতিব। তাকে আপোনালোকো চাই থাকক ভিডিঅ'টো, আৰু কি হ'বলৈ গৈ আছে শেষলৈকে চাব। তাকে ভিডিঅ'টো শেষলৈকে চাব। এতিয়া বৰ্তমান নামঘৰত আহিলোঁ এপাক, মানে আমাৰ লগৰকেইজনী আছে ওচৰতে দেই, তাতে আপোনাৰ চাউণ্ড ফিটিং কৰি আছে। লগত এজন আছে আলহী দেই, ভাওনা চাবলৈ আহিছে আৰু আছে। ভিডিঅ'টো চব শেষলৈকে ধামাকা হ'ব গৈ আছে আৰু ফাইনেলি ওলাই হৈ গ'লে আৰু লগত আছে আমাৰ এয়া দেই, ওলাব আৰু এতিয়া আৰু এজন আমাৰ একদম বহুত দূৰৰ পৰা আহিছে, ৰঙাগড়ৰ পৰা আহি পাইছেহি। এইফালে আছে কওক, এজন লগত আছে বা এজন বাঢ়ি পাতক দেই। এয়া আমাৰ আশীৰ্বাদ কৰিব মানে নৱ প্ৰজন্ম মানে উঠি আহিছে, তাকে আশীৰ্বাদ কৰক, আগলৈ উঠি যাব। আৰু ভিডিঅ'টো চাব শেষলৈকে গৈ আছে। ৰুমত পাই গ'লোহি, মেকআপ কৰি আছে ধুনীয়াকৈ। আমাৰ একদম পোৱালি একদম ধুনীয়া পাৰ্ট লৈছে। এফালে মুঠ আছে, এফালে মুঠ নাই হা। চব ভিডিঅ'টো চব শেষলৈকে পূৰা মেকআপ কৰি আছে। মোৰ লগত আছে একদম, আজি দাইকেইডাল কাটিলি মানে কাটি দিলোঁ, কাটিবলগীয়া দাই কাটি একদম মুকলি কৰি আছে। ইফালে আছে আমাৰ পোৱালি ওলাই কৰি ৰেডি। এইজন একদম আমাৰ মেইন দেই মানুহ। চব ভিডিঅ'টো চব শেষলৈকে চাব।
আমার বাহুল ধরা ধরে ধরা ধরে 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 পরিকল্পনায় মানে এতিয়া ভাওনা আমাৰ চেছ এজনে নাৱত লৈছিলে দেই ভিডিঅ' পাব পাৰোঁ দেখুৱাম এতিয়া বৰ্তমান আমি আৰু চবে চাউণ্ডত মানিব ধৰিছে দেই একদম ভাল লাগে আমাৰ লগত এই আমাৰ ভাইটি মানে নৱপ্ৰজন্ম ভাইটি একদম ধুনীয়া কৰিছে আজি দেই ছাপোৰ্ট কৰক আগুৱাই যাবলৈ তাকে ভাওনাখন কেনেকুৱা হ'ব কিন্তু দা খুব ধুনীয়া বিশেষকৈ অলপ কষ্টত পাৰ কৰিছে মই নাই তাকে ভালে ক'লে পাৰ কৰিছোঁ আৰু ভাইটিটো বহুত সহায় কৰিলে চেনেলটোৰ কথা ধন্যবাদ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি দিব ভাইটি চেনেলটো লগতে ভাইটিটো আগুৱাই যাওক সকলোৱে আশীৰ্বাদ কৰিব